চাকৰি জেগাত থাকিলে দিনবোৰ নোযোৱা নোপোৱা লাগে আৰু ঘৰলৈ ছুটি আহিলে দিনবিলাক কেনেকে পাৰ হৈ যায় গমেই নাপাওঁ। পিছে আজি ছুটি অহা দুদিনে হ'ল আৰু ৰাতিপুৱাই মায়ে ৰুটি চব্জি দিলে আৰু খালো, খাই লৈ ওলাইছো এতিয়া মানে ৰহালে বুলি। মানে স্কুটিখনৰ কিবা কিবি ধেৰ প্ৰব্লেম হৈ আছে, চলাওতে মানে কিবা ভাল নালাগে, সেইকাৰণে ভাবিছো স্কুটিখন চাৰ্ভিচিং কৰি আনো আৰু আহি এইফালে তেল ডিপুত তেল ভৰাই পালোগে আমাৰ ৰহাৰে টিভিএছ ডিলাৰটো। ইয়াতে নতুনকে খুলিছে আৰু এইটো হোৱাৰ কাৰণে এতিয়া বহুতখিনি সুবিধা হয়, নগাঁও চগাঁও যাব লগা নহয়। পিছে আহি পাই মানে স্কুটিখন দাদাজনক দিলো, তেওঁ এবাৰ চলাই কৰি চালে আৰু চিধাই লৈ গ'ল ঠিক কৰা জেগাটোলৈ আৰু ময়ো গৈ পালোগে ঠিক কৰা জেগাটোৱে। পিছে স্কুটিখন এফালে ঠিক কৰালেতো টাইম লাগিবই, সেইকাৰণে এইখিনিতে বহি লৈ মোবাইলটোকে টিপিবলৈ ষ্টাৰ্ট কৰিলো। পিছে মই এই বাইক স্কুটি ভাল কৰা কামটো একেবাৰে টান পাওঁ আৰু এইফালে বহি বহি এলাহ লগাত পটকে উঠি গৈ পালোগে ওচৰৰে দোকানখন। তাতে এটা পপকৰ্ন লৈ সেইখিনিতে চাহতে ৰখি খালো। খাই কৈ আকৌ এইফালে আহোঁতে স্কুটিখনৰ কাম প্ৰায় শেষেই হ'ল আৰু মই এইফালে বিল দি কৰি স্কুটি লৈ ঘৰলৈ আহিলো। পিছে মোৰ পুৰণা ভিডিঅ'বিলাকত ইমান মৰম ভাল পোৱা দিয়াৰ বাবে তোমালোক সকলোকে ধন্যবাদ আৰু আজিলৈ ইমানে আছিলে। কেনেকুৱা লাগিলে ক'ব।